লোকেল মিছা মাছ, সৰু সৰু কণ কণ মিছা মাছ। আচলতে এইটো কোনো বজাৰৰ পৰা কিনি অনা মিছা মাছ নহয়। মায়ে নিজে হাতেৰে আচলতে জাকৈ মাৰি ধৰিহে বেছি মাইনাৰ কাৰণে কেইটামান দিছে। ইয়াকে কেইটামান ভাজি দিওঁ বুলি। ইয়াত কোনো মা মছলাৰ দৰকাৰ নাই আচলতে। লোকেল বস্তু এনেকৈ সোৱাদ হয় খাবলৈ। গতিকে তেল অকণমান গৰম কৰি মই তেলখিনিতে নিমখ দুটামান দি আৰু হালধি অকণমান দি কিনে ভাজিছোঁ। মাছ ধৰিব আচলতে নাজানো। প্ৰথম গাভৰু কালতে মাছ ধৰিবলৈ গৈছিলোঁ চালনীখন লৈ। চালনীখন লৈ যাওঁতে প্ৰথমবাৰৰ বাবে বাওঁতে সাপ এডালহে উঠিলে। গতিকে সেই তেতিয়াৰ পৰা আচলতে মই মাছ ধৰি পোৱা নাই। এনেদৰে যিমান ভাজিব সিমানেই ইয়াৰ ৰঙা ৰংটো উঠি আহিব। ৰঙা ৰংটো উঠি আহিলে আচলতে খাবলৈ ভাল হয়। আৰু শেষত মই ধনিয়া কেইডালমানো এনেদৰে দি দিছোঁ। আচলতে গৰম গৰম ভাতত এনেকৈ খাই ভাল লাগে। ৰঙা মিছা মাছ কেইটামান হ'লে আৰুনো কি লাগে নহয়নে? ঠিক আছে, আপোনালোকে ইয়াত ৰঙা জলকীয়া কেইটামান দি খাই চাবচোন। বহুত ভাল লাগে। জলকীয়াকেইটা যিমানে মচমচীয়া হয়, মিছা মাছখিনিও মচমচীয়া হয়। গতিকে এনেকৈ খাই খুব ধুনীয়া লাগে। খাই চাবচোন দেই। গৰম গৰম ভাত কেইটামানৰ লগত এতিয়া ৰিচি মাইনাক মিছা মাছ কেইটাৰ লগত দি থৈ আহোঁ দেই। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আৰু পাৰিলে অকণমান শ্বেয়াৰ কৰিবচোন ভিডিঅ'টো। লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।